2024 চনত কোন মুখ্যমন্ত্ৰী হ'ব তাৰ বিপৰীতে আমাৰ এখন লিষ্ট আহি গৈছে এই লিষ্টখন মই পঢ়ি দিছোঁ 2024 চনত কোন মুখ্যমন্ত্ৰী হ'ব আৰু জনতাই কাক বিচাৰে সেইটো মই পঢ়ি দিছোঁ চাই লওক 2024 চনত কোন মুখ্যমন্ত্ৰী হ'ব 2024 চনৰ মুখ্যমন্ত্ৰী দৌৰত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে ভাল পায় 45.6% ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হোৱালে ভাল পায় তাৰ বিপৰীতে কংগ্ৰেছক গৌৰৱ গগৈ বিচাৰে মানুহে 46.8% মানুহে ভাল পায় ইয়াত হিমন্ত বিশ্ব শৰ্মা জিকি আছে ৰাইজৰ অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈ অধিকাংশ মানুহৰ মন জয় কৰি আছে জিকি নহওক হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে বিচাৰে অধিকাংশ লোকে বিচাৰে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ আছে দ্বিতীয় স্থানত কংগ্ৰেছ সভাপতি আছে গৌৰৱ গগৈ আছে দ্বিতীয় স্থানত আছে কিয় গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত 0.8%হে গেপ আছে এতিয়া বহুত অকণমান কষ্ট কৰিলে এতিয়াও গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক পাছ পেলাব পৰা আছে এইবাৰ চাম কোনটো দলক আটাইতকৈ বিশ্বাস কৰে কোনটো দলক আটাইতকৈ মানুহে জনতাই বিশ্বাস কৰে সেইটো প্ৰশ্নৰ উত্তৰ জনতাই দিছে যে বিজেপিক বিশ্বাস কৰে মানুহে 49.8% মানুহে বিশ্বাস কৰে তাৰ বিপৰীতে কংগ্ৰেছক বিশ্বাস কৰে 39.3% লোকেহে কংগ্ৰেছক বিশ্বাস কৰে ইয়াৰ বিপৰীতে জিকি আছে বিজেপি জিকি আছে ইয়াত এই ভোটত দেখুৱাম যে বিজেপি আৰু মিত্ৰ দল এতিয়াও আগবাঢ়ি আছে 49.8% অৰ্থাৎ প্ৰায় আধা শতাংশই বিজেপি জিকি আছে কংগ্ৰেছ এতিয়া জনতাই জয় কৰিব পৰা নাই অলপমান কষ্ট কৰিব লাগিব কংগ্ৰেছ আৰু সহযোগিতা দলৰ বিশ্বাসযোগ্যতাৰ 39.3%হে আছে এতিয়া চাম পুৰুষে কিমান ভাল পায় বিজেপিক ভাল পায় নে কংগ্ৰেছক ভাল পায় মহিলা কিমান পায় সেই লিষ্টখন আপোনাক দেখাইছোঁ মই পুৰুষে বিজেপিক ভাল পায় 51% তাৰ বিপৰীতে কংগ্ৰেছক ভাল পায় 38%হে ভাল পায় পুৰুষে ইয়াৰো জিকি আছে বিজেপি এইবাৰ চাম মহিলাসকলে কিমান ভাল পায় মহিলাসকলে বিজেপিক ভাল পায় 48% মহিলাসকলে বিজেপিক ভাল পায় 48% তাৰ বিপৰীতে কংগ্ৰেছক ভাল পায় অকল 40% ইয়াৰো জিকি আছে বিজেপি আনহাতে নতুন ভোটাৰ কংগ্ৰেছৰ জনপ্ৰিয়তা বেছি 18 পৰা 24 বছৰ ল'ৰা বা ছোৱালীয়ে কাক ভাল পায় বিজেপিক ভাল পায় নে কংগ্ৰেছক ভাল পায় ইয়াৰ ক্ষেত্ৰত কংগ্ৰেছ জিকি আছে কংগ্ৰেছে কিমান পাইছে এইটো দেখাইছোঁ কংগ্ৰেছে পাইছে 50% পাইছে তাৰ বিপৰীতে বিজেপি অকল 42%হে পাইছে বিজেপি 42% পাইছে কংগ্ৰেছে 50% জিকিছে ইয়াৰ ক্ষেত্ৰত কংগ্ৰেছ ফাৰ্ষ্ট মাৰিছে 18 পৰা 24 বছৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কংগ্ৰেছ জিকি আছে 25 পৰা 34 বছৰ ভোটাৰ মাজত বিজেপিক ভাল পোৱা শতাংশ আছে 52% মানুহে বিজেপিক ভাল পায় 25 পৰা 34% আনহাতে কংগ্ৰেছক ভাল পায় 33% ইয়াত কিন্তু কংগ্ৰেছ হাৰি আছে 52% বিজেপি জিকিছে কিন্তু কংগ্ৰেছে অকল 33%হে ভাল পায় এই তালিকাখন আপুনি চাই পিনে এতিয়া গম পালে কোন বিজয় আছে এতিয়া অলপমান কষ্ট কৰিব লাগিব কংগ্ৰেছে সকলোৱে যদি কষ্ট কৰে তেতিয়া কংগ্ৰেছ নিশ্চয় বিজয়ী হ'ব আমি 2024 চনত অপেক্ষা কৰিম সকলোৱে আপুনি কাক ভাল পায় কমেণ্ট কৰি জনাব ধন্যবাদ